আইজনী বৰ্তা ঐ চাওঁ এফালে আছোন এই চিঠিখন তহঁতৰ জগত চাই দি পঠিয়াইছে কচোন কি আছেনো বৰ্তা এইখন চিঠি নহয় নহয় কিনো এইখন কাৰ্যসূচীহে কি আছে কচোন কি আছে বৰদমুখত হৈছে হয় নি কি আছেনো তাত তৰ্ক প্ৰতিযোগিতা স্বৰচিত কবিতা প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতা হৈছে বৰ ভাল কথা তই কিন্তু স্বৰচিত কবিতা এটা লিখি দিব লাগিব আকৌ পাৰিবিনে পাৰিম বৰদেউতা তই হেৰি কৰ এই লিখি থৈ দে মই বজাৰৰ পৰা আহোঁগৈ এই মোনাটোৱে চোলাটোৱে লৈ আহ হ'ব বজাৰখন নকৰিলেও নহয় বজাৰখন কৰি আকৌ গধূলি দে এই মই বজাৰৰ পৰা আহোঁগৈ তই ধুনীয়াকৈ লিখি থবি দেই মই পামহে বাৰু আৰু এই তই কি ক'ত আছে তই কামকেইটা কৰি থবি দেই তই যা মই ফটককৈ গৈ আহোঁগৈ বজাৰৰ পৰা হ'ব বৰদেউতা হ'ব দেই বাৰু যিহে দিনকালৈ বজাৰৰ পৰাই আহোঁগৈ এইজনৰ ভাওখন চোৱা ভাণ্ডৱ কৰি আৰু লুটিবলৈ আহিল আহক ৰাইজ আহি যাওক ক'তো পাবলৈ নাই আইক নেমানে ভোপেক নেমানে বাই নেমানে ভনী নেমানে মাহী নেমানে পেহী নেমানে মাতো খচ বৰ বেয়া বস্তু 30 টকা মই কি বেয়া কথা কৈছোঁ কি বেয়া মাত মাতিছোঁ আপোনালোকে জানেনে এই গৰম দিনত বস্তুটো বেছি ষ্ট্ৰং হয় সেইটো কি জানেনে মাত্ৰ 30 টকা এই পালি দৰৱ লৈ যাওক কাম কৰিব সেইটোৱে হ'ল খজুৱতি দাদা ভয় নকৰিব মই আছোঁ ক'তো এই দৰৱ পাবলৈ নাই মই দিম সেই দৰৱ আৰু দৰৱ আছে আপুনি জানেনে হাঁহ কণী দীঘলীয়া কাছ কণী গ'ল এই আৰু এটা কণী আছে লগাই কণী বাৰু বজাৰটো কৰি আহোঁ হেৰি মই বেয়া কথা কোৱা নাই বেয়া মাত মতা নাই যদি বেয়া কথা কৈছোঁ মোক পুলিচত দি দিয়ক পুলিচে হাতকে আদি লৈ যাব মোৰ ওচৰত পাব মাত্ৰ আনৰ ওচৰত নাপায় এইটো দৰৱ চব মাত্ৰ 50 টকা ল'ৰা ছোৱালী মাইকী মানুহৰ এইটো বেছি হয় আকৌ কৈছোঁ হাঁহ কণী দীঘলীয়া কাছ কণী গ'ল আৰু এটা কণী আছে লগাই গণ্ডগোল কি জানেনে আপুনি ভুল বুজিছে আপোনালোকে শুনক সেইটোৱে হ'ল কণী হ'লনে সেইটোৱে কৰিছোঁ আপোনালোকক মাত্ৰ 50 টকা লাগিব লৈ যাওক মোৰ ওচৰৰ বাদে ক'তোৱেই নাপায় আৰু আছে মাল মোৰ ওচৰত এইটো হ'ল কি জানেনে এইটো হ'ল তাবিজ এইটো হ'ল ফেটি তাবিজ এইটো হ'ল গোমধন তাবিজ আৰু এইটো কি হ'ল জানেনে ৰঙা তাবিজ আপোনালোকে ভাবিছে এইকেইটাৰ কি কাম মই ক'ম আপোনালোকক এইটো হ'ল ফেটি তাবিজ এইটো যদি আপোনাক আহুতি খুৱাই থৈছে নিমেষতে চেচ আপুনি মাত্ৰ ডিঙিত বা কঁকালত পৰিব আপোনালোকক কোনেও একো কৰিব নোৱাৰে আৰু এইটো হ'ল গোমধন তাবিজ এইটো চব এইটো হ'ল
ল'ৰাবোৰে ছোৱালী ভুলোৱা তাবিজ এইটো দেখিছে লৈ যাওক বেছি নহয় মাত্ৰ 150 টকা এই গোমধন তাবিজটো হ'ল মাত্ৰ 200 টকা আৰু এইটো এইটো আচলটো আপোনালোকে চাই লওক এইটো হ'ল ৰঙা তাবিজ এইটো যদি গাত থাকে কোনেও একো কৰিব নোৱাৰে আপোনালোকক কোনোবাই মাৰিম বুলি আহিব কোনোবাই কাটিম বুলি আহিব নোৱাৰে আপোনালোকে মাত্ৰ ডিঙিত আহিব এইটো ৰঙা তাবিজে আপোনালোকক উপকাৰ কৰিব এটা তাবিজেই কাম কৰিব অঁ এটাই কৰিব হয় হয় এই আপুনি চিন্তা নকৰিব এইটো তাবিজ যদি আপুনি লৈ যায় মই ক'লোঁ নহয় শত্ৰু বিনাশ আপোনাৰ ওচৰলৈ আৰু কোনোবাই গাত হাত দিবই নোৱাৰে এইটো লওক মই ক'লোঁ নহয় মোৰ পৰা লৈ যাওক অঁ এই কি কৰিছে কি কৰিছে ভাণ্ডৱ কৰি বিজ্ঞানৰ যুগত ভাণ্ডৱ কৰিবলৈ ভাণ্ডৱ কৰিবলৈ আহিছোঁ এতিয়া বিজ্ঞানৰ আহিব বুলি কৈছোঁ নাই চেছ কৰি দিয়ে আপুনি চেছ কৰি দিব বিজ্ঞানৰ যুগত এতিয়া কবিৰাজৰ ভাও ধৰি লোকক ভাণ্ডৱ কৰিবলৈ আহিছোঁ অ' আইজনী অ' বৰদেউতা এইটো লৈ যা ইমান গৰম ঐ আৰু তই কবিতাটো লিখিলি নে লিখিলো বৰদেউতা আনিছো ৰ'ব অঁ যা ৰাম ইমান গৰম ঐ বস্তু যিহে জুই চাই দাম আমাৰ নিচিনা মানুহ মৰি যাবই লিখিলো বৰদেউতা এয়া অঁ পচোন প কি বুলি লিখিলিনো কিন্তু ভাল হ'ব লাগিব দেই কিহৰ ওপৰত লিখিবলৈ কৈছেনো যিকোনো নেতাৰ ওপৰত লিখিবলৈ কৈছে অ' তই কাৰ ওপৰত লিখিলি তেতিয়াহ'লে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতে লিখিছো অ' ভাল কথা বৰ ভাল কথা তই ভালকৈ ধুনীয়াকৈ লিখিব লাগিব আকৌ দেই অঁ পঢ়ি দে বাৰু ভুল হ'লে মই শুধৰাই দিম আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ বিশ্বকৰ্মা নতুন অসম গঢ়িম বুলি বহুদিনৰ কল্পনা দুৰ্নীতি নাহিম বুলি কৰিলে বাছনি জনগণৰ হকেতে উলিয়ালে আঁচনি মিঠা মুখৰ মানুহজন কথা মতে কাম সেইকাৰণে সকলোৱে কৰে সন্মান মুখ্যমন্ত্ৰী হৈও তেওঁৰ গপ ভেম নাই সকলোৰে লগতে ভোজ ভাত খায় মামা বুলি সকলোৱে দিয়ে পৰিচয় ভাল কাম কৰিলে ভৱিষ্যত জয় বৰ ভালকৈ লিখিছোঁ আই ধন্যবাদ মানে মই ক'লোঁ নহয় তই তাত ঢেৰ মানুহ হ'ব মিটিঙত তই কিন্তু ধুনীয়াকৈ পাঠ কৰিব লাগিব ধুনীয়া সুৰত পাৰিবিনে ভয় কৰিবিনি আকৌ ভয় নকৰোঁ বৰদেউতা অঁ কিন্তু প্ৰথম পুৰস্কাৰ পাব লাগিব তই প্ৰথম পুৰস্কাৰ মই পামেই অঁ হ'ব আশীৰ্বাদ কৰিছোঁ তই ক'লোঁ নহয় তই পাবই লাগিব চিন্তা নকৰিব বৰদেউতা মই প্ৰথম পুৰস্কাৰ পামেই হ'ব তই এতিয়া ওলাগে এই মাষ্টৰ চাকে ৰৈ আছে দেই হ'ব বৰদেউতা অঁ হ'ব মই কিবা এটা কৰি লওঁগৈ এতিয়ালৈকে ছোৱালীজনী অহা নাই ভাৰ হ'বগৈ যেন পাইছোঁ দেই জগত মাষ্টৰৰ লগত গৈছে চিন্তা কৰা নাই তথাপি ছোৱালীজনী আকৌ মাউৰা ছোৱালীজনী ভুল এতিয়া কি হৈছে কি নহৈছে এতিয়া বহুত দেৰি হ'বগৈ এইখন আহিছে নেকি নহয় যাওঁ ঘৰলৈকে যাওঁ তাই আহিব বাৰু আইজনী কুশলে মঙলে পালেই হয় আৰু বৰ্তা অ
অ' আইজনী তই আহিলি নি? বৰ্তা। বহচোন কোৱাচোন কথাটো কি হ'ল? মই জিকিলো বৰ্তা। হয় নি? মই আশীৰ্বাদ কৰিছিলোঁ নহয় তোক। কি মই প্ৰথম হলো। প্ৰথম? ৰাম 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 ৰাম, ঈশ্বৰে তোক মংগল কৰিলে। মই ক'লো নহয় এতিয়া কি পালিনো? এইখন মানপত্ৰ, অঁ এয়া পুৰস্কাৰ আৰু এয়া 50,000 টকীয়া চেক। 50,000 টকা? বৰ ভাল কথা ঈশ্বৰে আশীৰ্বাদ কৰিছিলোঁ নহয়, আশীৰ্বাদ কৰিছিলোঁ আৰু মই ক'লো নহয় তোক জিকিবি, মই জানিছিলোঁ তই জিকিবি বুলি। বাৰু হ'ব, এতিয়া হেৰি নহয় এইবোৰ থৈ দেগে যা ধুনীয়াকৈ। বৰ্তা, এয়া পইচাৰে মই চাইকেল এখন আনিম। অ' লবি আৰু চোলা ল'ম। অ' লবি যা। এতিয়া চা দুখে ভাগৰে আহিছ নহয়, তই মুখ হাত ধুই লগে দেই। তই যা। ভগৱানে সহায় কৰিলে, ভগৱানে ছোৱালীটিক সহায় কৰিলে। ভাল হৈছে দেই। আইজনী বৰদেউতা, এই চেকখন দে। এইখন লওক। অঁ ৰ'বা দেই, মই বেংকৰ পৰা আহোঁগৈ ফটককৈ। এই বেংকত বোলো কিমান ইয়াত একাউণ্ট নম্বৰ লিখা আছে নহয়? আছে। অঁ হ'ব তই এই পঢ়ি থাকগৈ দেই। মই ফটকৈ গৈ আহোঁগৈ। হ'ব বৰদেউতা। অঁ হ'ব। আইজনী আইজনী বৰদেউতা, কি হ'ল? মূৰ ঘূৰাইছে নি? নহয় আইজনী, তোৰ পইচা দালালে লৈ গ'ল। কি বৰদেউতা? আইজনী, তোৰ পইচা দালালে লৈ গুচি গ'ল। মই কি কৰিম? তোৰ কষ্ট দালে গ'ল। নাকান্দিব বৰদেউতা, নাকান্দিব। মোৰ দৰে তাহাঁতৰো ল'ৰা ছোৱালী আছে। ভগৱানে তাহাঁতক শান্তি নিদিয়ে। হাই ভগৱান, ছোৱালীটি কি কৰিলে? ছোৱালী পইচাকেইটা লৈ গ'ল। নাকান্দিব বৰদেউতা, নাকান্দিব। বৰদেউতা, দুখ নকৰিব। চৰকাৰে যেনেকৈ দালালবোৰক শেষ কৰিছে, তেনেকৈ ময়ো এদিন মুখ্যমন্ত্ৰী হ'ম, দালালবোৰক শেষ কৰিম। ব'লক বৰদেউতা, দুখ নকৰিব। ব'লক বৰদেউতা, দুখ নকৰিব।